হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ আৰি মাছৰ গ্ৰেভি। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ মইনো। এয়া মটৰ, আলু, এফালে বিলাহী, পিঁয়াজ, জলকীয়া, নহৰুখিনি ৰেডি কৰি ল'লোঁ আৰু এফালে মাছখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এইফালে বিলাহী অকণো ভাজি থৈছোঁ মছলা অকণমান দি। এয়া পিঁয়াজ, জলকীয়া তেলত দিছোঁ। ধুনীয়াকৈ পিঁয়াজখিনি ৰঙা হৈ যোৱাৰ পিছত মই ইয়াত দিম হালধি আৰু যি মছলা দিওঁ আৰু জিৰা, জলকীয়া গুড়া, নহৰু আৰু পানী অকণ দি ধুনীয়াকৈ মছলাখিনি ভুনি ইয়াত মাছখিনি দিম। মাছখিনি ধুনীয়াকৈ ভুনি লৈ আকৌ মাছখিনি কাঢ়ি থ'ম। মাছখিনি কাঢ়ি থৈ ইয়াত মই মটৰ, আলুখিনি দিম। মই তাত পানী দি সিজি যোৱাৰ পিছত আকৌ মাছখিনি ইয়াত দি দিম। দি লৈ ভুনি লৈ আকৌ অকণ পানী দি দিম মাছখিনি সিজা জোখে। মাছখিনি যেতিয়া সিজি যাব অকণ অকণ গ্ৰেভি থাকিব তেতিয়া মই ইয়াত দিম বিলাহীখিনি, অকণমান ভাজি থোৱা বিলাহীখিনি দি দিম। দি ধুনীয়াকৈ ইয়াত ধনিয়া পাত দি দিয়ে মোৰ ৰেডি হৈ যাব আৰু মাছৰ গ্ৰেভি। ভিডিঅ'টো শেষলৈকে চালে যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।